হেল্ল' নমস্কাৰ আসসালামু আলাইকুম। আজি আপোনালোকৰ আগত মই মেখেলাত ফলছ কেনেকৈ লগাই আৰু মেখেলা কেনেকৈ চিলাই সেইটো দেখাম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। এখন মেখেলাখন হয় এইটো কাটি থৈ আছে আৰু যোনটো অংশ লাগি আছে সেইটো আমি প্ৰথমে কেঁচিৰে কাটি দুভাগ কৰি ল'ম। এয়া মই কেঁচি সহায়েৰে কাটিলোঁ। এতিয়া ফলছৰ কাপোৰখন মই যিমানখিনি ফুল আছে সেইখিনি জোখ লৈ আমি কাটি ল'লোঁ। মোৰ বেছি ফুল নাই কাৰণে যিমানখিনি ফুল আছে সেইখিনিয়ে মই ফলছটো কাটি লৈছোঁ। তেনেকৈ দুটা টুকুৰা কাটি ল'ব মেখেলাখনৰ সমান জোখত। এতিয়া মেচিনত প্ৰথমে আমি ফলছটো মেখেলাখন চিধা কৰি তাৰ ওপৰত ৰাখিম। এইটো চিধা ভাগটো তাৰ ওপৰত আমি ফলছটো লগাই আমি চিলাই মাৰি দিম। এই মেচিনত মই এটা চিলাই মাৰি দিছোঁ। এতিয়া মই আকৌ উল্টা কৰি আকৌ এটা চিলাই মাৰি দিম। এনেকৈ চিলাই মাৰি দিম। চিলাইটো কিন্তু ফলছ কাপোৰতহে মাৰিব লাগিব, মেখেলাখনত নহয়। চাওক মই ফলছৰ কাপোৰখনতহে চিলাইটো দিছোঁ, মেখেলাখনত দিয়া নাই। এয়া ফলছত দিছোঁ কিন্তু মেখেলাত দিয়া নাই। তেনেকেই আকৌ চিলাই যাব। এনেকৈ চিলাই মৰাৰ পাছত আকৌ ফলছৰ কাপোৰখন আকৌ ওপৰেদি মাৰিব লাগিব। মানে মেখেলাৰ চিধা চাইড থাকিব। এনেকৈ দেখুৱাই দৰে চিলাই এটা মাৰি দিব। এনেকৈ চিধা ফালেৰে চিলাই এটা মাৰিব। এতিয়া ফলছৰ কাপোৰখন উল্টা চাইডে অলপ মুটুকাই এটা চিলাই মাৰি দিব। ফুলটো আছে কাৰণে মই অকণ ফুলৰ তলতে দিলোঁ, কাৰণ ফুলৰ মাজত দিলে দেখিবলৈ বেয়া লাগিব। কাৰণ যিহেতু ওপৰ ফালৰ পৰা চিলাইটো দেখা যাব, সেয়েহে দেখিব ধুনীয়া হ'ব পৰাকৈ মই ফুলৰ তলতে চিলনিটো দিছোঁ।
চিধাকৈ চিলাই যাব। এতিয়া যিখিনি কাপোৰ বেছি আছে সেইখিনি আপোনালোকে কেঁচি সহায়ৰে কাটি মেখেলাখনৰ লগত সমান কৰি ল'ব। দুয়োফালে কাটি মেখেলাখনৰ লগত সমান কৰি ল'ব। তেনেকৈ এইটো মেখেলা এফাল যেনেকৈ চিলালোঁ আনফালো তেনেকেই চিলাই ল'ব। এয়া ফলছ লগাই দিলোঁ। এইটো ওপৰ ফালৰ পৰা দেখাইছোঁ আপোনালোকক। এনেকৈ চিলোৱাৰ দৰে আনফালো এনেকৈ চিলাই দিব। চিলাই দি পেলাই এতিয়া ছাইডত চিলনি দিব লাগিব। এতিয়া মেখেলাৰ দুফালে মই চিলাম। এইটো উল্টা ফাল আৰু এইটো চিধা ফাল। মই চিলনিটো চিধা ফালেহে দিম। এয়া মই চিলনিটো মেখেলাখনৰ চিধা ফালে দি গৈছোঁ। এনেকৈ আপোনালোকে দুইটা ছাইড চিলাই মাৰি দিব। দুটা ফাল চিলাই কৰাৰ পাছত মেখেলাখন ওলোটা কৰি ল'ব। যিহেতু আমি চিলাইটো চিধা ফালে মাৰি আছিলোঁ, এতিয়া আমি মেখেলাখন ওলোটাই লৈছোঁ। ওলোটাই পেলাই আমি আকৌ এটা ওলোটা ফালৰ পৰা চিলাই এটা মাৰিম। এইটো চাওক, এইটো মেখেলাখন ওলোটা কৰি পেলাই চিলাই মাৰি আছোঁ। এইটো চাওক, চিধা ফালটো দেখিবলৈ এনেকুৱা হ'ব। গতিকে বন্ধুসকল, আপোনালোকে দেখিছে প্ৰথমে মই ফলছটো লগাই ল'লোঁ। তাৰপিছত মেখেলাৰ চিধা ছাইডত মই চিলনি মাৰিলোঁ। তাৰপিছত মেখেলাখন ওলোটা কৰি তাৰপিছত ওলোটা ফালে এটা চিলনি মাৰিলোঁ। ঠিক তেনেকৈ মই দুইফালে তেনেকৈ চিলনি মাৰি দিম। তাৰপিছত আকৌ এটা চিলাই মাৰি দিম, ডাবল চিলাই কৰি দিম। এই চাওক, এবাৰ চিলাই মৰাৰ পাছত মই আকৌ এবাৰ ডাবল চিলাই কৰি আছোঁ। এনেকৈ দুইফালে চিলাই মাৰি দিব। আৰু এফালৰ ছাইড আনফাল ছাইড চিলাই দিব লৈছোঁ। এনেকৈ চিলাই ল'ব। এয়া চিধা ছাইড আৰু এইটো ওলোটা ছাইড।
চিলোৱা হৈ গ'ল। এইটো চাওক, চিধা ছাইডটো দেখিবলৈ এনেকুৱা হ'ব। এতিয়া আমি ওপৰৰ চিলনিটো মাৰি দিম। ওপৰটো চিলনিটো মাৰিলে আমাৰ মেখেলা ৰেডি হৈ যাব। ওপৰৰ ছাইডটো মই এতিয়া চিলাই মাৰি দিম। অকণমান মুটুকাই চিলনি এটা মাৰি দিম। এনেকৈ অলপ অলপ টুকাই মুটুকাই গোটেই ছাইডটোতে মই চিলনি কৰি দিম। বন্ধুসকল, ভিডিঅ'টো কেনে পালে জনাব। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেনে প্লিজ লাইক কৰিব, আপোনালোকৰ বন্ধু বান্ধৱীসকলকো শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চাওক, এনেকৈ চিলাই মাৰি চাওক, গোটেই ছাইডটোৱে মই চিলাই মাৰি দিলোঁ। চিলাই মাৰি মেচিনেৰে ছাইডটো পাকা কৰি ল'ব। এয়া মেখেলা ৰেডি হৈ গ'ল। এয়া চাওক, মেখেলা ৰেডি। এনেকৈ চিলালে খুব ধুনীয়া লাগে। চাওক, ধুনীয়াকৈ চিলনি হৈছে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।